মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে শনিবাৰে নিশা চিৰাঙৰ বিষ্ণুৰ আউজাৰগুৰি নিবাসী বিমল মুছাহাৰীৰ PMAY বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে 12 মোন ধান 7ডালকৈ তামোলৰ গছ আৰু 4 বিঘা কঠীয়াতলিৰ বিস্তৰ ক্ষতিসাধন কৰে বন্যহস্তীয়ে। একেখন গাঁৱৰে খাউন ব্ৰহ্মৰ 30ডালকৈ তামোলৰ গছো ভাঙে বন্যহস্তীয়ে। চিৰাঙৰ পৰা বনগাঁও ৰিপৰ্ট, জেবি নিউজ।